আৰু এটা কথা এই এটা বিষয় আইনে অপৰাধ নহয় বুলি গণ্য কৰিলেই আমাৰ নিচিনা নৰ্মেল মানুহবোৰটো পৰকীয়া প্ৰেমত জপিয়াই নপৰো Well, 27 সেপ্টেম্বৰ 2018 তাৰিখে মহামান্য সৰ্বোচ্চ ন্যায়ালয়ে এডাল্টাৰী বা বিবাহ বহিৰ্ভূত যৌন সম্পৰ্কৰ ওপৰত ৰায়দান প্ৰদান কৰিলে। এই ৰায় অনুসৰি বিগত প্ৰায় 150 বছৰ ধৰি চলি অহা ভাৰতীয় দণ্ডবিধি আইনৰ 497 নম্বৰ ধাৰাটো খাৰিজ কৰা হয়। 497 ধাৰাৰ অধীনত যিখিনি কথা লিখা আছে সেই কথাখিনি তোমাৰ যদি আমি অসমীয়ালৈ ভাৱানুবাদ কৰোঁ তেতিয়াহ'লে কথাখিনি হ'ব এনেকুৱা ধৰণৰ যদি কোনো বিবাহিত মহিলাৰ লগত কোনো পুৰুষে শাৰীৰিক সম্পৰ্ক বা যৌন সম্পৰ্ক স্থাপন কৰে আৰু সেই সম্পৰ্কত মহিলাগৰাকীৰ স্বামীৰ অনুমতি বা সমৰ্থন বা সন্মতি নাই তেতিয়াহ'লে 497 ধাৰাৰ অধীনত সেই পুৰুষজনক দোষী সাব্যস্ত কৰা হ'ব। ধৰ্ষণৰ শাৰীত নপৰা এই অপৰাধত পুৰুষজনৰ সৰ্বাধিক 5 বছৰ পৰ্যন্ত কাৰাবাস বা জৰিমনা বা দুইটাই হ'ব পাৰে। আৰু এটা কথা মন কৰিবলগীয়া যে এই কাৰ্যটোত মহিলাগৰাকীক পুৰুষজনৰ সহকাৰী হিচাপে ধৰা নহয় অৰ্থাৎ মহিলাগৰাকীৰ কোনো শাস্তি নহয়। ধৰি লোৱা পত্নী নামৰ মহিলাগৰাকী পতি নামৰ পুৰুষজনৰ ঘৈণীয়েক আৰু অবৈধ নামৰ পুৰুষ এজনৰ লগত পত্নীৰ অবৈধ সম্পৰ্ক আছে। অবৈধ ঘৈণীয়েকৰ নামটো বাৰু আমি অবৈধ ঘৈণীয়েক বুলি ৰাখি থলো। তাৰোপৰি ৰক্ষিতা বুলি অবিবাহিতা যুৱতী এগৰাকীৰ লগত পতিৰ শাৰীৰিক সম্পৰ্ক আছে। প্ৰথম কথা পতিৰ অনুমতি অবিহনে হোৱা এই সম্পৰ্ক আইনৰ চকুত অপৰাধ কিন্তু অবৈধহে দোষী পত্নী নিৰ্দোষী। দুই পক্ষৰ পাৰস্পৰিক বুজাবুজিত হোৱা সম্পৰ্ক হ'লেও 497 ধাৰা অনুসৰি অবৈধ কালপ্ৰিট আৰু পত্নী ভিক্টিম। পত্নীয়ে একো শাস্তি নাপাব আৰু আইনৰ সুৰঙাৰে ভিক্টিম কাৰ্ড প্লে কৰি হাৰি যাব। দ্বিতীয় কথা পৰিস্থিতি সাপেক্ষে পত্নীয়ে নিজৰ সহযোগিতাৰ কথা স্বীকাৰ কৰি অবৈধক বচাবলৈ যদি যত্নও কৰে তেতিয়াও অবৈধ শাস্তি পাব। তৃতীয় কথা পত্নী আৰু অবৈধৰ মাজৰ দৈহিক সম্পৰ্কটো যদি পতিৰ অনুমতি সাপেক্ষে হ'লহেঁতেন এইটো তেতিয়া কোনো অপৰাধেই নহ'লহেঁতেন। পত্নীৰ নিজ শৰীৰটো পত্নীয়ে কেনেদৰে ব্যৱহাৰ কৰিব সেয়াও পতিয়ে নিৰ্ধাৰণ কৰি দিব। ইয়া হ'ল কাৰণে নিজৰ দেহ মনৰ ওপৰতো পত্নীৰ অধিকাৰ নাই অৰ্থাৎ সঁচাকৈয়ে পত্নীৰ মালিক। চতুৰ্থ কথা ধৰি লোৱা অবৈধৰ ঘৈণীয়েকে অবৈধক পত্নীৰ পৰা আঁতৰাবলৈ পত্নীৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিলে। পত্নীৰ মায়াজালৰ পৰা ওলাই অহাৰ সলনি গিৰিয়েক অবৈধ তেওঁৰ মায়াজালৰ পৰা আঁতৰি যাব কাৰণ 497 ধাৰা অনুসৰি মাছে মঙহে ডকচি খাই পত্নী নিজা ঘৰত আৰু অবৈধ জেলত। পঞ্চম কথা তথা শেষত পতি আৰু ৰক্ষিতাৰ মাজৰ অবৈধ সম্পৰ্কলৈ আহোঁ। পত্নী ভিতৰি যিমানেই জ্বলি পৰি নমৰক কিয় এই সংক্ৰান্তত আইনগতভাৱে তেওঁ পতি বা ৰক্ষিতা কাৰো বিৰুদ্ধে ব্যৱস্থা ল'ব নোৱাৰে কাৰণ 497 ধাৰা অনুযায়ী কোনো বিবাহিত মহিলাৰ লগত জানি বুজি যৌন সম্পৰ্ক স্থাপন কৰিলেহে পুৰুষ এজন দোষী হয়। অবিবাহিত যুৱতী বা মহিলাৰ লগত যদি পাৰস্পৰিক বুজাবুজিৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেনে ক্ষেত্ৰত বিবাহিত পুৰুষজনক দোষী সাব্যস্ত কৰিবলৈ 497 ধাৰাত একো উল্লেখ নাই। গতিকে গিৰিয়েকজন বা সেই অবিবাহিত যুৱতীসকল আইনগতভাৱে নিৰ্দোষী। একেই অপৰাধৰ বাবে পত্নীয়ে একো ব্যৱস্থা ল'ব নোৱাৰে কিন্তু সেই একে ধৰণৰ কাম যদি পত্নীয়ে কৰে তেতিয়াহ'লে পতিয়ে সেই পুৰুষ বা যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে। মহামান্য আদালতে এই সকলোবোৰ আখুৱা আঁতৰাই 497 ধাৰাটো মানে অসাংবিধানিক বুলি ঘোষণা কৰিলে। এতিয়া চোৱা পুৰুষ মানে এতিয়া পত্নীৰ কেতিয়াও মালিক হ'ব নোৱাৰে আগতেও নাছিল এতিয়াও নহয় আগলৈও নহয়। কথা হ'ল পতি এজন আনজনৰ জীৱনসংগী। পত্নীয়ে নিজৰ দেহ মন কেনেদৰে ব্যৱহাৰ কৰে ক'ত ব্যৱহাৰ কৰে সেইটো পত্নীৰ নিজৰ অধিকাৰ। গতিকে সেইটো ক্ষেত্ৰত পুৰুষ বা কাৰোবাৰ সন্মতি লোৱাৰ একো প্ৰয়োজন নাই। কোনোবা যুৱকে যদি কোনোবা এগৰাকী বিবাহিত মহিলাৰ লগত এক্সট্ৰা মেৰিটেল ৰিলেশ্যনশ্বিপ স্থাপন কৰি আছে গিৰিয়েকে গম নোপোৱাকৈ তেন্তে সেই গিৰিয়েকে যদি অভিযোগ তোলে যুৱকৰ আগেইনষ্টত তেন্তে সেই যুৱকজনৰ জেললৈ যোৱাৰো কোনো ভয় নাথাকে। কাৰণ পাৰ্থ মই এনেকুৱা দেখিছোঁ য'ত মহিলাগৰাকীয়ে লুকাই চুৰ কৰি যদিও এনেকুৱা এটা ৰিলেশ্যনশ্বিপ চলাই থাকে এজন যুৱকৰ লগত তেতিয়া গিৰিয়েকৰ সন্মুখত বা সমাজৰ সন্মুখত বহুতবাৰ তেওঁ নিজৰ দায়টো এৰাইছিলে পুৰুষজনকে মানে প্ৰব্লেম মানে যে পুৰুষজনেই দোষী তেনেকৈ দোষীলৈ ঠেলি দিয়া দেখিছোঁ সেইটো। বাদ বাকী যিটো দৰকাৰী কথা 497 আঁতৰি যোৱাৰ পিছতো একেই আছে সেইটো হ'ল যে এনে সম্পৰ্কবোৰ অপৰাধ বুলি গণ্য নকৰিলেও এনে সম্পৰ্কবোৰ বিবাহ বিচ্ছেদৰ আবেদনৰ বাবে গ্ৰহণযোগ্য হ'ব। আগতে যিটো গ্ৰহণযোগ্য আছিলে এতিয়াও সেইটো বিবাহ বিচ্ছেদৰ বাবে গ্ৰহণযোগ্য। কোনোবা জীৱন সংগীয়ে যদি গম পায় যে তেওঁৰ সংগীয়ে পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে তেওঁ যদি আইনৰ কাষ চাপে তেন্তে নিশ্চয় তেওঁ ন্যায় পাব। চোৱা
আইন আৰু নৈতিকতা দুটা সম্পূৰ্ণ বেলেগ বস্তু এতিয়া মৰম চেনেহ নৈতিকতা ভালপোৱা আদিবোৰ এইবোৰ অন্তৰৰ হৃদয়ৰ বস্তু বিশ্বাস আৰু আন্তৰিকতাৰ ভিত্তিত এটা সম্পৰ্ক গঢ় লয় লাহে লাহে ঠন ধৰি উঠে সম্পৰ্কবোৰ এনেকুৱা আলসুৱা নহয় যে নতুন এটা আইন ব্যৱস্থাই আহি পলকতে সম্পৰ্কবোৰ ঠান কৰি পেলাব আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি প্ৰকৃত বিশ্বাস মৰম ভালপোৱা থাকে তেন্তে আইন কি কোনো বস্তুৱেই তোমাৰ তেওঁলোকৰ মাজত সোমাব নোৱাৰে আইনে কেতিয়াও সম্পৰ্ক ধৰি ৰাখিব নোৱাৰে আৰু যেতিয়াই গিৰিয়েক ঘৈণীয়েকৰ মাজত আইনৰ কথা আহি যাব তেতিয়া জানিব লাগিব যে সম্পৰ্কটো লাহে লাহে খুনে ধৰিছে বেবিচাৰ আছিল আছে থাকিব আৰু প্ৰেমক কোনেও কেতিয়াও ঢাকি ৰাখিব নোৱাৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ প্ৰেমেই হওক গিৰিয়েক ঘৈণীয়েকৰ প্ৰেমেই হওক বা পৰকীয়া প্ৰেমেই হওক কিন্তু সম্পৰ্কবোৰ হয়তো বা এতিয়া স্পষ্ট হ'ব লুকাই চুকাই কৰি থকা কামবোৰ খুলুচা হ'ব পতি পত্নীৰ এজনে আনজনৰ বা মানে এজনৰ বা দুইজনৰে দুখ কুৰুতিবোৰ আঁতৰাই সম্পৰ্কবোৰ আৰু মসৃণ কৰাৰ প্ৰয়াস কৰিব বা উমি তুঁহজুইৰ দৰে জ্বলি জ্বলি কষ্ট খাই থকাতকৈ পতি পত্নীৰ দুইজনে নিজৰ নিজৰ পথ বাছি ল'ব মুঠতে যি হ'ব ভালেই হ'ব